আৰু এটা মিছা মাছ এনেকৈ ধৰিছোঁ আৰু ঠেং চাওক কি ডেঞ্জাৰাছ ঠেং চেপাত কি পানী চাওক চাৰিওফালে বানপানী কেৱল বানপানী ইউটিউব চেনেল আৰু আজিৰ ভিডিঅ'টো বম ভিডিঅ' কাৰণ আপোনালোকে গম পাই আছে এইকেইদিন বহুত ধাৰাসাৰ বৰষুণ দি আছে আৰু বৰষুণৰ ফলত আপোনালোকে খালি অকল এটা নিউজে দেখি আছে গুৱাহাটীত মাৰ্চিডিজ ডুবিছে অমুক ডুবিছে তমুক ডুবিছে কিন্তু আমাৰ গাঁওবিলাকৰ কোনে খবৰ লয় চ' আজিৰ ভিডিঅ'টোত মই দেখাম আমাৰ গাঁৱৰ বানপানীৰ লগতে কোনে কেনেকৈ ক'ত কেনেকৈ মাছ মাৰি আছে সকলোখিনি এই ভিডিঅ'টোত দেখাম তো শেষলৈ চাই থাকক আৰু বহুত বেছি ভাল পাব বুলি মই কথা দিলোঁ আপোনালোকক গাইছ এনেকুৱা বৰষুণ দিলে অকল যে মানুহৰ যে ক্ষতি হয় তেনেকুৱা নহয় এনেকৈ জীৱ জন্তু সকলোৰে ক্ষতি হয় চাওক যিমান ঘাঁহ চাহ আছিল চব ডুবি শেষ হৈ গৈছে আৰু সেইফালে মানুহৰ ঘৰ চৰো ডুবি শেষ হৈ গৈছে কিন্তু এইবিলাক নিউজ কিন্তু আমাৰ গাঁৱৰ নিউজবিলাক মানে নিউজত নাহে মানে গাঁৱৰ এনেকুৱা খবৰবিলাক নিউজত নাহে কিন্তু মই মোৰ থ্ৰুদি আপোনালোকক দেখুৱাব বিচাৰিছোঁ অকল যে চহৰত কিবা এটা বানপানী হ'লে যে চহৰৰ আপোনালোকে ভিডিঅ'বোৰ দেখায় কিন্তু আপোনালোকে গাঁৱৰ ভিডিঅ'বোৰ দেখাই নিদিয়ে সেইকাৰণে মই এই ভিডিঅ'টোত দেখাব বিচাৰিছোঁ আৰু চাওক সেইফালে পূৰা মাছ মাৰি আছে আৰু ক'ত কেনেকৈ মাছ মাৰি আছে সেইটো দেখাম লগতে ইহঁতক চাওক ঘাঁহ পূৰা একদম কাটি লৈ আহিছে একদম পানী খচি ঘাঁহ কাটি লৈ আহিছে আৰু এতিয়া একদম মাছ মৰা ঠাইলৈ গৈ আছোঁ আৰু কিমান মাছ মাৰিছে সকলোখিনি এই ভিডিঅ'টোত দেখাই আছোঁ চাওক কেনেকৈ মাছ মাৰে গাঁৱত আৰু এয়া হ'ল বিশাল ব্ৰহ্মপুত্ৰ আৰু এয়া মই পানী খচি গৈ আছোঁ চাওক কি পানী বে আৰু জোকো আছে ইয়াত বহুত জোক আছে কিন্তু মাছ মাৰিব গৈ আছোঁ চাই থাকিব এয়া এখন জাল পাতিছিল আৰু জালখন আমি দাঙি চালোঁ কিন্তু এটা মাছো নুঠিল মানে ইয়াৰ আগতে অলৰেডি এটা বৰালি মাছ অলৰেডি এই জালখনত উঠিছিল আৰু সেইটো সিহঁতে ঘৰত লৈ গৈছে তাৰপিছত দেখাই দিছোঁ চাওক আৰু তাত সি মানে চেপাকেইটা চাব গৈছে আৰু চেপাত দুটা মিছা মাছ পাইছে গাই তেনেকৈ পানী খচি দুটা মিছা মাছ পাইছোঁ মিছা মাছ মানে আমাৰ ফালে নিচলা মাছ বুলি কয় আপোনালোকৰ ফালে মিছা মাছ লিখিতত মিছা মাছ মানে কোনে কি কয় মানে যি কয় আৰু কিন্তু এই পানী খচি চাওক কিমান পানী খচি আছোঁ চাওক মিছা মাছ আৰু এইটো চাওক ঠেংকেইখন চাওক কি ডেঞ্জাৰাছ ঠেং ভাই এইটো ডেঞ্জাৰাছ ঠেং আৰু এনেকৈ মানে ব্ৰহ্মপুত্ৰৰ পাৰত মিছা মাছ ধৰি কিনে বহুত বেছি ভাল লাগে খাই দিওঁ নেকি কাঁচাই মিছা মাছ মোৰ অতিকৈ প্ৰিয় আৰু এটা মিছা মাছ এনেকৈ ধৰিছোঁ আৰু ঠেং চাওক কি ডেঞ্জাৰাছ ঠেং মানে চেপি ধৰে পূৰা একদম আৰু সি পূৰা যাই আছে চেপাত সি এক্সপাৰ্ট কিন্তু দেই আপোনালোকে নাভাবিব যে সি সাঁতুৰিব নাজানে সি সাঁতোৰাত পূৰা এক্সপাৰ্ট হয় মানে ইপাৰ হৈ যাব পাৰিব সেইখিনি মানে কেপাচিটি আছে সি আগতে অলৰেডি গৈছে একবাৰ গাইজ এতিয়া মই এইখন জাল মই কেনেকৈ মাৰে সেইটো মই আপোনালোকক দেখাম আৰু মই একবাৰ মাৰি চাম মানে বিৰাট ইচ্ছা মোৰ এয়া চাওক সৰু জালখন মানে মাৰিয়ে কেনেকৈ মাছ ধৰিছে চাওক পুঠি খলিহনা দৰিকণা তাৰপিছত চেপাত কি মাছ শিঙৰা নেকি আৰি চানা চাওঁ দেই গাই চাওক সেই সৰু আৰি মাছ সৰু বাপৰে এইটো খালতে এৰি দিব লাগিব গাঁৱত থাকিলে আপোনালোকে এনেকুৱা ধৰণৰ এনজয় মানে কৰি থাকিব পাৰিব আৰু যিহেতু আমি ব্ৰহ্মপুত্ৰৰ পাৰত ঘৰ আমাৰ আৰু এনেকৈ বোকা খচি আহি মাছ এই চাওক আৰি মাছ ধৰিছে আৰু মিছা মাছ ধৰিছে আৰু এতিয়া আমি গৈ আছোঁ আমাৰ ঘৰৰ মানে ওচৰতে কেইঘৰমানৰ ঘৰ অলৰেডি ডুবিছে সেই কেইঘৰকো দেখাওঁ তো ব্লগ মোৰ লগত এতিয়া ঘৰলৈ যাওঁ এতিয়া বৰষুণ আহিছে বহুত বৰষুণ আহিছে গাইজ এতিয়া নদীৰ পাৰৰ পৰা আহি ঘৰত সোমালোঁ আৰু এতিয়া মই আপোনালোকক কেইটামান প্ৰশ্ন কৰিম আৰু আপোনালোকে উত্তৰকেইটা কমেণ্টছত দিব মানে মই আমাৰ ঘৰৰ ওচৰৰ পৰিৱেশ এটা দেখাই আছোঁ আৰু আপোনালোকে গুৱাহাটীৰ নিউজবিলাকতো পূৰা দেখায় কিন্তু গুৱাহাটীৰ যি বৰষুণত আহিলে পানী হয় সেইটো আগৰ পৰা চলি আহিছে সেইটো চলি থাকিব কাৰণ নালাবিলাক চাফা নহয় সেইকাৰণে গুৱাহাটীত পানীটো হ'বই আৰু গুৱাহাটীৰ পানী এতিয়া আহিছে অলপ বৰষুণ এৰাৰ পিছত সেই পানী নাইকিয়া হ'ব কিন্তু আমাৰ গাঁওবিলাকত তেনেকুৱা নহয় এতিয়া মই আপোনালোকক দুটা ভিডিঅ' দেখাম ভিডিঅ' ক্লিপ দুটা দেখাৰ পিছত ক'ব মানে তাত পানী জমা হয় মানে এজাক বৰষুণ আহিলে যি পানী হ'ব ৰ'দ দিয়াৰ পিছত 3 দিন 4 দিন পিছতহে শুকাব সেই পানীবিলাক কিন্তু এনেকুৱা এটা পৰিৱেশতো আমাৰ গাঁৱৰ মানুহবিলাক থাকে কিন্তু তেনেকুৱা নিউজ কৰিবৰ কাৰণে নিউজ মানে চেনেলবিলাক নাহে কোনো ধৰণৰ নাহে এতিয়া মই আপোনালোকক পৰিৱেশটো দেখাইছোঁ চাওক তাৰপিছত আপোনালোকে নিজে বিবেচনা কৰি ভাবি চাব গাইজ ইয়াত মানে বহুকেইঘৰ মানুহ আছে আৰু এই ৰাস্তাটো ছমাহমান পানীৰ তলতে থাকে আৰু এজাক বৰষুণ আহিলে এনেকুৱা বানপানী হৈ যায় আৰু এঘৰ মানুহ দেখাই আছোঁ এয়া চাওক হাঁহবিলাক মানে মানুহৰ চোতালতে এনেকৈ চৰি আছে আৰু কিমান বানপানী হৈছে চাওক আপোনালোকে